হাই গাইজ পূজা বুলি অলপ সৰু সুৰা কেইটামান বস্তুৰ প্ৰয়োজনীয় হৈ আছিলে মানে ওচৰতে এখন দোকান নতুনকৈ খুলিছিলে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ জতিয়া কাহিলীপাৰা তাৰে ওচৰতে আজি বোলো যাওঁচোন কেইটামান সৰু সৰু বস্তু লওঁ আপোনালোক যদি কোনোবা জতিয়াত আছে আহিবচোন এবাৰ চাব ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায় ঘৰৰ সকলো সামগ্ৰী ইয়াতে পোৱা যায় কসমেটিকৰ পৰা ধৰি আদি কৰি সকলো বস্তু পোৱা যায় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে হাই গাইজ পূজা বুলি অলপ সৰু সুৰা কেইটামান বস্তুৰ প্ৰয়োজনীয় হৈ আছিলে মানে ওচৰতে এখন দোকান নতুনকৈ খুলিছিলে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ জতিয়া কাহিলীপাৰা তাৰে ওচৰতে আজি বোলো যাওঁচোন কেইটামান সৰু সৰু বস্তু লওঁ আপোনালোক যদি কোনোবা জতিয়াত আছে আহিবচোন এবাৰ চাব ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায় ঘৰৰ সকলো সামগ্ৰী ইয়াতে পোৱা যায় কসমেটিকৰ পৰা ধৰি আদি কৰি সকলো বস্তু পোৱা যায় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে হাই গাইজ পূজা বুলি অলপ সৰু সুৰা কেইটামান বস্তুৰ প্ৰয়োজনীয় হৈ আছিলে মানে ওচৰতে এখন দোকান নতুনকৈ খুলিছিলে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ জতিয়া কাহিলীপাৰা তাৰে ওচৰতে আজি বোলো যাওঁচোন কেইটামান সৰু সৰু বস্তু লওঁ আপোনালোক যদি কোনোবা জতিয়াত আছে আহিবচোন এবাৰ চাব ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায় ঘৰৰ সকলো সামগ্ৰী ইয়াতে পোৱা যায় কসমেটিকৰ পৰা ধৰি আদি কৰি সকলো বস্তু পোৱা যায় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে হাই গাইজ পূজা বুলি অলপ সৰু সুৰা কেইটামান বস্তুৰ প্ৰয়োজনীয় হৈ আছিলে মানে ওচৰতে এখন দোকান নতুনকৈ খুলিছিলে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ জতিয়া কাহিলীপাৰা তাৰে ওচৰতে আজি বোলো যাওঁচোন কেইটামান সৰু সৰু বস্তু লওঁ আপোনালোক যদি কোনোবা জতিয়াত আছে আহিবচোন এবাৰ চাব ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায় ঘৰৰ সকলো সামগ্ৰী ইয়াতে পোৱা যায় কসমেটিকৰ পৰা ধৰি আদি কৰি